ৰজা হৰিচন্দ্ৰৰ পুতেক ৰোহিতাসৰ জন্ম কাহিনী। সাধু কথা। ৰজা হৰিচন্দ্ৰ সূৰ্যবংশৰ সত্যব্ৰত ৰজাৰ পুতেক আছিল। দানৱীৰ ৰজা হৰিচন্দ্ৰ ত্যাগ, সত্য, কৰোণাৰ বাবে বিখ্যাত আছিল। সত্য আৰু ধৰ্ম ৰক্ষা কৰিবলৈ ৰজা হৰিচন্দ্ৰই সকলো হেৰুৱাই, আনকি নিজৰ পত্নী আৰু পুত্ৰক হেৰুৱাই শ্মশানৰ চাণ্ডাল হৈ শ্মশানৰ কৰ সংগ্ৰহ কৰা কাম কৰি থাকোঁতে নিজৰ পুত্ৰক চিনি নাপাই পুত্ৰৰ মৃতদেহ সৎকাৰ কৰিব লগা পৰ্যায় পাইছিল। কঠিনতম সময়তো সত্যৰ পৰা বিচলিত হোৱা নাছিল। সত্যক জীৱনৰ মূল সম্পদ হিচাপে লৈ ধৰ্ম ৰক্ষা কৰিব পাৰিলে জীৱনৰ হেৰুৱা সফলতা পুনৰ ঘূৰি আহে বা পোৱা যায়। সেই কথা ৰজা হৰিচন্দ্ৰৰ কাহিনীটোৰ পৰা ভালদৰে শিকিব পাৰি। ৰজা হৰিচন্দ্ৰৰ পুতেকৰ নাম আছিল ৰোহিতাস। ৰোহিতাসৰ জন্ম কিদৰে হৈছিল? হৰিচন্দ্ৰ সত্যযুগৰ এজন ৰজা আছিল। ন্যায়, সত্য, ধৰ্ম পালন কৰি যদিও ৰাজ শাসন কৰিছিল, বহুদিনলৈ হৰিচন্দ্ৰ ৰজাৰ সন্তান নাছিল। ৰাণী সভ্যায়ো সন্তান নোহোৱা বাবে দুখ কৰি আছিল। এদিন সভ্যাই ৰজা হৰিচন্দ্ৰক ক'লে, হে স্বামী, আপুনি অযোধ্যাৰ এজন ধৰ্মপ্ৰাণ ৰজা। ধৰ্ম আৰু সত্যৰ ক্ষেত্ৰত আপোনাৰ তুলনা নাই। ইমান ধৰ্ম সত্য পালন কৰাৰ পাছতো আমাৰ ঘৰত এজন সন্তান নাই। এজন সন্তানৰ জন্ম নহ'ল। সন্তান নোহোৱা দুখে মোৰ অন্তৰখন দুখেৰে ভৰি থাকে। আমাৰ বংশ ৰক্ষা কৰিবলৈ, ৰাজ্যখনৰ উত্তৰাধিকাৰী হ'বলৈ এজন পুত্ৰৰ প্ৰয়োজন। আপুনি কিবা এটা নকৰে কিয়? ৰজা হৰিচন্দ্ৰই সভ্যাৰ কথাবোৰ শুনি সভ্যাক ক'লে, হে মোৰ ধৰ্মপত্নী সভ্যা, ঈশ্বৰে যি কৰে সকলো ভালৰ কাৰণে কৰে। আমাৰ সন্তান নাই, সেয়া আমাৰ ভাগ্য। সন্তান নোহোৱা কথাটোক লৈ দুখ নকৰিবা। সন্তান থকাৰ পাছতো বহু লোকে শান্তি নাপায়। মায়ামোহ বাঢ়ি যায়। সন্তানৰ মায়ামোহে ধৰ্মৰ পৰা আঁতৰাই আনিবও পাৰে। হয়তো ভগৱানে ভাল চিন্তা কৰিয়ে আমাক সন্তান দিয়া নাই। তেনে সময়তে নাৰদ মুনি ৰজা হৰিচন্দ্ৰৰ ঘৰত উপস্থিত হ'ল। নাৰদে নাৰায়ণ নাৰায়ণকৈ উচ্চাৰণ কৰি ক'লে, হে ৰজা হৰিচন্দ্ৰ, মই এইফালে কাম এটাত আহিছিলোঁ। ভাবিলোঁ তোমাৰ ঘৰত এটা পাক মাৰি যাওঁ। পিছে তোমাৰ ৰাণীৰ লগত তুমি কিবা গুৰুত্বৰ কথা পাতি আছিলা নেকি? মই আহি তোমালোকৰ কথাত অসুবিধা কৰিলোঁ নেকি? ৰজা হৰিচন্দ্ৰই ক'লে, হে নাৰদ মুনি, আপুনি তেনেকৈ নক'ব। আপুনি এজন দেৱ। আপোনাৰ আগমনে আমাক আনন্দিতহে কৰিলে। এনেদৰে নাৰদ মুনিক বহিব দি ৰজা হৰিচন্দ্ৰই সন্তান নোহোৱা কথাবোৰ যে ৰাণীৰ লগত পাতি আছিল, সকলো কথা নাৰদ মুনিক ক'লে। নাৰদ মুনি ৰজাৰ কথাবোৰ শুনি ক'লে, হে ৰজা, তোমালোকে বৰুণ দেৱক তপস্যা কৰা। তপস্যাত বৰুণ দেৱ সন্তুষ্ট হ'লে বৰুণ দেৱৰ কৃপাতে সন্তান এটা পাবা। উপদেশ দি নাৰদ মুনি গুচি গ'ল। ৰজা হৰিচন্দ্ৰই নাৰদৰ পৰামৰ্শমতে বৰুণ দেৱৰ বাবে তপস্যা কৰিলে। বৰুণ দেৱে ৰজাৰ তপস্যাক স্বীকাৰ কৰি ৰজাক দেখা দি ক'লে, হে ৰজা হৰিচন্দ্ৰ, তোমাক কি লাগে কোৱা? হৰিচন্দ্ৰই পুত্ৰ এজন বিচাৰিলে। বৰুণ দেৱে ক'লে, পুত্ৰ এজন পাবা ঠিকেই, কিন্তু
পুত্ৰজনক তুমি বলিদান দিব লাগিব। পাৰিবানে বলিদান দিবলৈ? ত্যাগ আৰু সত্য ধৰ্মৰ পূজাৰী হৰিচন্দ্ৰই কৈছিল, সত্য আৰু ধৰ্ম ৰক্ষাৰ বাবে যিকোনো কাম কৰিবলৈ ৰজা হৰিচন্দ্ৰ সদায় প্ৰস্তুত। তাৰ পাছতে হৰিচন্দ্ৰ ৰজাই ৰোহিতাশ্বক পুত্ৰৰূপে পাইছিল। মহৰ্ষি নাৰদ মুনিৰ উপদেশত বৰুণদেৱক কৰা তপস্যাৰ ফলত ৰজা হৰিচন্দ্ৰই পুত্ৰ লাভ কৰিছিল।